हेलो फ्रेंड अस्सलाम वालेकुम और आसो मैं एतिया गेलेखीत और मैं एतिया सेहेरी कारण बनाइছো या मैं सेहेरी खाबर कारण चिकेन बनाइ आছো गुड मर्निंग और आज है प्रथम रोजा और प्रथम रोजा दिनाखने बरषुण दिसे रातिपुवा एया आल्लाहर रहम बुली कय आसलते और रोजादार सकले बहुत आराम पाब रोजा धरि आज दिनटो। हेलो फ्रेंड अस्सलाम वालेकुम राकिबा चेनेल এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ভাল আৰু মই আছো বৰ্তমান গেলেকীত। যোৱাকালি আহিলোঁ আৰু আজিৰ পৰা হৈছে প্ৰথম পূজা আৰু মই উঠিলোঁ বাকীবিলাক শুই আছে কিবা কিবি কৰি আছোঁ বলক দেখাওঁ আপোনালোকক। আৰু এয়া হৈছে নহৰু পিঁয়াজ আদা এইখিনি সৰহকৈ মই লৈ লৈছোঁ চিকনাই থ'ম সুবিধা হ'ব বনাবৰ কাৰণে সেইটো কাৰণে ৰাতিপুৱাই বেলেগ কাম কিনো কৰিম ভাবিলোঁ এইখিনিকে কাম ৰেডি কৰি থৈ দিওঁ আৰু ইফতাৰৰ কাৰণে যিখিনি পিঁয়াজ লাগিব সেইখিনিও মই এনেকৈ চিকনাই থৈ দিম বুলি ভাবিছোঁ। মিক্সিত মাৰি পেষ্ট বনাই ধুনীয়াকৈ টেমাত থৈ দিম তেতিয়া আমাৰ বনাবলৈ সহজ হ'ব। আদা নহৰুখিনি চিকনাই আছোঁ এয়া আৰু আদা নহৰুখিনি চিকনাই ৰাখিলে বহুত কামেই সহজ হৈ যায় যি বনাবলগীয়া হয় পটাপট বনোৱা হৈ যায় এইখিনি বহুত পিটিকা কাম হয়। আৰু মই ৰোজা নাই ৰখা আল্লাহৰ হুকুমেই নাই প্ৰথম ৰোজাকেইটা ৰাখিবৰ কাৰণে সেইকাৰণে চেহেৰি ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ কিন্তু চেহেৰি ভিডিঅ' বনাবলৈ সেইটো কাৰণে নোৱাৰিলোঁ কাৰণ মই ৰোজা ৰখা নাই প্ৰথম ৰোজাকেইটা মোৰ নচিবতেই নাই এইবাৰ সেইটো কাৰণে নাই ধৰা আৰু ভাবিলোঁ ৰোজা নাই ধৰা যেতিয়া আৰু ৰোজা ধৰা মানুহখিনি শুশ্ৰূষা কৰোঁ পূৰা সেইটো কাৰণে ৰাতিপুৱা কামত লাগি গৈছোঁ আৰু ৰিজৱানা উঠিলে চেহেৰিত ভাত বনাই চবকে খোৱালে বোৱালে বাকী ঘৰৰ চবেই ৰোজা ধৰিছে এতিয়া মই কি কৰিম আৰু কামকে কৰি থাকোঁ। কোন হয় সেই চৰাইকেইজনী দেখিছে নহয় সেইকেইজনী সদায় ৰাতিপুৱা আহে ৰাতিপুৱা এবাৰ আহিব আৰু এতিয়া বিস্কুট দিম খাই যাবগৈ আকৌ দুপৰীয়া টাইমত এবাৰ আহিব আকৌ পাছবেলা আহে বিস্কুট দিলেও লৈ পলালে। ঠিক আছে আমাৰ ঘৰৰ সন্মুখত এখন নৈ আছে দেখুৱাম আজি আপোনালোকক আৰু নৈ কিনাৰতে বহুত ধুনীয়াকৈ এজোপা নৰসিংহ গছ কোমলীয়া কোমলীয়া পাত ওলাই আছে এতিয়া পিটিয়ে মই গৈ আছোঁ তাৰপৰা নৰসিংহ পাত ছিঙি এইখন আমাৰ মুখৰ আগত নৈখন আৰু এয়া পিটিয়ে ছিঙি আছে নৰসিংহ পাত আজি গধূলি ইফতাৰত পকৰি বনাবৰ কাৰণে পিটি দেখাই দে মুখখন লগত এইখন আমাৰ সৰু নৈটো আমাৰ ঘৰ আৰু ঘৰৰ সন্মুখত এইখন নৈ কিনাৰত আছে নৰসিংহ তাতে ছিঙিছে পিটিয়ে আজি এইখিনি শেষ হৈ লওক তাৰপৰা এইখিনি নিবি ন। আৰু আজি শুকুৰবাৰ জুম্মা দিন ঘৰৰ চব মানুহ ৰোজা ধৰি এবাদতত ব্যস্ত আৰু মই ৰোজাদাৰসকলৰ কাৰণে এয়া যা যোগাৰ কৰি আছোঁ সেইটো চাব পালে দিব আৰু মোক সকলো ৰোজাদাৰৰ কাৰণে এতিয়া মই দিনৰ পৰা যা যোগাৰ কৰি আছোঁ নৰসিংহ পাত পকৰিৰ কাৰণে আৰু আজি জুম্মা আপোনালোক সকলোৱে ইবাদত কৰক ৰোজা আছে আপোনালোকৰ সকলোৱে আৰু মোৰ দুৰ্ভাগ্য নাই ৰোজা এয়া নৰসিংহ পকৰি বনাম এইখিনি আদা নহৰু পিঁয়াজখিনি মোৰ চিকনাই হৈ গ'ল আৰু এইফালে মই ডিম বইল কৰিলোঁ পাত আনিলোৱে বুট বইল কৰি থৈছোঁ বুট এইখিনি মই এতিয়া এটা পেষ্ট বনাই ল'ম মিক্সিত নহৰু আদা পিঁয়াজ চব ভাগ কৰি ল'লোঁ পিঁয়াজখিনি কাটিম আৰু নৰসিংহ পাতখিনি মই ধুনীয়াকৈ গোটেইখিনি ধুই ৰাখিছোঁ ধুই পানীটো একেবাৰে শুকাই যোৱাৰ পিছত ফ্ৰিজত ভৰাই থ'ম আৰু এইখিনি এতিয়া মই পেষ্ট বনাই লওঁ এইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ এইখিনি হৈ গ'ল এইখিনি নহৰু পেষ্ট আৰু এইখিনি আদা পেষ্ট মোৰ একেবাৰে 10 দিনমানৰ কাৰণে ৰেডি হৈ গ'ল। প্ৰথমতে মাংস ভুনাখিনি বস্তু চব ৰেডি কৰাই আছে এতিয়া মই বনাই ল'ম বুলি ভাবিছোঁ কাৰণ আৰু শাক হওক বা বেলেগ চব্জি বনাওঁ আৰু মাংস ভুনা বনাবই লাগে আৰু বেছিকৈ চলে সিহঁতি মানে ল'ৰা ছোৱালীখিনি ৰোজা ধৰেতো চব্জিটো খাবলৈ বেয়া পায় সেইটো কাৰণে সদায় মানে মাংস ভুনা লাগেই সেইটো কাৰণে আজি প্ৰথম ৰোজা আৰু সোনকালে বস্তুখিনি বনাই লওঁ বুলি ভাবিছোঁ আৰু চব ৰেডি কৰা হৈ গ'ল এতিয়া মই প্ৰথমতে মাংস ভুনাখিনি বনাম তাৰপৰা বুট বইল কৰি লৈ বুটখিনি ভাজিম তাৰপৰা গোটেইখিনি কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব।
বুটৰ দাইল, মচুৰ দাইল আৰু চাউলৰ পকৰি বনাম, এইখিনিতে তিয়াই থৈ দিম। আৰু মই এইখিনিত দুটামান চাউল দি দিছোঁ, কাৰণ আগৰ ভিডিঅ'টো কোৱা আছে দাইলৰ পকৰিত কেইটামান চাউল দিলে পকৰিখিনি মচমচীয়া হৈ থাকে বহুত দেৰিলৈকে। এতিয়া মই তিয়াই ল'ম। দাদা ৰিজাল্ট আহিছে দেই, এতিয়া জুম্মা পঢ়ি আহিছে, মোৰ কাৰণে দোৱা কৰিল নে? ঘৰে নহ'ল ৰমজান মুবাৰক। ভাল লাগে খতম কৰাবি, পঢ়িলেতো কোৰাণ খতম নহয়, স্বভাৱ পায়। মই কিনাৰ পৰা নৰসিংহ পাত আনি দিম। নৰসিংহ পাত লগা আমাকো লাগে পাই। ঘৰত নাই, মই নৈকিনাৰ পৰা আনিম। নৈকিনাৰ পৰা গছজোপা আছে। মিটিয়ে মই খালি গৰু পোৱালিটা মৰি থাকিলে। কোনটো? এওঁ ঘৰৰ গৰু পোৱালিটো মৰি থাকিলে ন? কেনেকে মৰিলে গম নাপাওঁ, মৰিলে আৰু মুঠতে হেপ নাই। এতিয়া মই বুটখিনি ভাজিব লৈছোঁ আৰু বুটখিনিৰ লগতে আদা কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ আৰু বুটখিনিতে ঢালি দিছোঁ তেলতে, আৰু লগতে দি দিছোঁ নিমখ আৰু অকণমান দি দিম জিৰা গুড়ি। বুট ভাজিত জিৰা পাউডাৰ অকণমান দিলে খাই ভাল লাগে। আৰু এইখিনি কাম কৰি লোৱাৰ পাছতেই মই এতিয়া গেছ আৰু স্লেবখন ধুনীয়াকৈ মুচি ল'ম, কাৰণ লেতেৰা হৈ থাকিলে কাম কৰি ভাল নালাগে। এনেকৈ দাইলখিনি বহুত ধুনীয়াকৈ ফুলি আহিলে ইয়াতে মই আদা কেঁচা জলকীয়া আৰু পিঁয়াজ কাটি দিছোঁ। এইখিনি মই একেবাৰে 3-4 দিনমানৰ কাৰণে ৰেডি কৰি থ'ম। মাত্ৰ বনাব সময়ত বেকিং পাউডাৰ দিম, মোৰ এসপ্তাহ ধুনীয়াকৈ যাবগৈ। আৰু আপোনালোকেও এনেকৈ ৰাখিব পাৰিব। তিয়াই ৰখা বুট আৰু চাউলখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। পেষ্ট বনাই নিমখ দি ভালদৰে ফিটি ল'লোঁ। ফিটি মই এটা এয়াৰটাইট কণ্টেইনাৰত ধুনীয়াকৈ ভৰাই থৈ দিছোঁ, আৰু এসপ্তাহৰ কাৰণে মই নিশ্চিন্ত পকৰি বনাই থাকিবলৈ পাৰিম। যিখিনি থ'বলগীয়া আছিলে সেইখিনি থৈ লৈছোঁ কণ্টেইনাৰটোতে, আৰু এতিয়া বনাব লৈছোঁ। আৰু মাত্ৰ ইয়াতে দি লৈছোঁ অকণমান বেকিং পাউডাৰ, আৰু বেকিং পাউডাৰ দি মই ধুনীয়াকৈ এইদৰে ফিটি লৈছোঁ। ফিটাৰ পাছতে এখন কেৰাহীত তেল গৰম কৰি মই পকৰি বনাই যাম। আৰু এয়া মই কিমা ৰোল বনাম, তাৰ কাৰণে মাংসখিনি মই কিমা বনাই ল'লোঁ। আৰু মাংসখিনিৰ লগতেই মই কেঁচা জলকীয়া, আদা, নহৰু গোটেইখিনি মিক্সিত বাটি ল'লোঁ। আৰু এতিয়া এখন টাৱাত তেল গৰম কৰি পানী নিদিয়াকৈ এইদৰে মই এতিয়া মাংসখিনি ভালদৰে সিজাই ল'ম। আৰু এইফালে ৰিজৱানাই শাক কাটি আছে, শাকৰ ভাজি হ'ব। আৰু কিমাখিনি সম্পূৰ্ণ ৰেডি হৈ গ'ল, আৰু ওপৰতে দি দিলোঁ মই অকণমান ধনিয়া, কেঁচা ধনিয়া কাটি। বনাইছোঁ শাকৰ ভাজি, খুতৰা শাক আৰু মৰিচা শাক মিক্স। ৰিজৱানাই ৰুটি খুচি আছে ইয়াত। আৰু এয়া হৈছে পদিনা, পকৰিৰ লগত খাবৰ কাৰণে পদিনাৰ চাটনি, ধনিয়াৰ চাটনি। কিমাখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া মই ময়দা মাৰি ল'ম। তাকে ৰিজৱানাই ৰুটি বনাইছে। মই ৰুটি বনালে বহুত টান হ'ব, টান হৈ যায়, আৰু ইফতাৰী টাইমলৈকে মানুহে খাবলৈ নোৱাৰিব। সেইটো কাৰণে প্ৰত্যেক বছৰে ৰুটি ৰিজৱানাই বনায়। মই বোলো টান হওক ঢিলা হওক ৰুটি বনাম বুলি ভাবিছিলোঁ। তাই এতিয়া ৰুটিটো বনাই দিছে, মই বেলেগকেইটা বনাওঁ। আৰু বাকী দেখুৱাই দিম আপোনালোকক কি কি পাৰোঁ। এইফালে ধনিয়া চাটনিও বনাব, তাৰ কাৰণে ধনিয়াখিনি আনি থৈছোঁ। আৰু ইয়াত কি হয় শুকান জলকীয়া, নহৰু চিকনাই আছে। কিমা ৰোল বনাবৰ কাৰণে ময়দাখিনি মই মৰা হৈ গ'ল। এতিয়া মই অকণমান টাইম এনেকৈ ঢাকি থ'লোঁ। এজনীয়ে ৰুটিৰ লগত খাবা যে আলু ভাজি দেই। আমাৰ এই ছোৱালীজনীৰ ৰিজাল্ট হৈছে। বুট দাইল, মচুৰ দাইল আৰু চাউল। পদিনা চাটনি হৈ গ'ল। মাছপিনে কাম কৰিছে, ধনিয়া বাচিছে, ধনিয়া চাটনি কৰিব। পদিনাৰ চাটনি ৰেডি হৈ গ'ল।
এতিয়া মই বনাম পকৰি। পকৰিখিনি বনাই হৈ যোৱাৰ পাছতে যিখিনি কিমা ৰোলৰ কাৰণে ময়দা মাৰি থৈছিলোঁ সেইখিনিতে পুৰি চাইজত মই সৰু সৰু বোল বনাই ল'লোঁ আৰু এতিয়া মই পুৰি চাইজত বেলি কিমা ৰোল ৰেডি হৈ গ'ল। এয়া কিমা ৰোলকেইটা খাবলৈ বহুত টেষ্টি হৈছিলে, কিন্তু মই সম্পূৰ্ণ ৰেচিপি আজি দিয়া নহ'লে, বেলেগ এদিনাখন আকৌ বনালে ৰেচিপি দিম বাৰু। আৰু ইয়াৰ পিছত ইফতাৰ কৰোৱা টাইমখিনিত মই ভিডিঅ' কৰিবলৈ একেবাৰে টাইম নাপালোঁ, পাছতহে কৰিছোঁগৈ। আৰু আমাৰ ইফতাৰী কৰা ৰোজাদাৰসকলে আধাখিনি খাই উঠি গ'ল আৰু দুগৰাকীয়ে খাই আছে। চবৰে প্লেট খতম, ফিনিছ। এয়া ৰোজাটো ধৰি কেনেকুৱা লাগিল আজি? এয়া চবৰে প্লেট ফিনিছ। মই ইফতাৰী প্লেটখন খালোঁ আৰু এইখিনি হৈছে ফ্ৰুট চালাড, আৰু এইখিনি মই খাম একেবাৰে শোৱাৰ টাইমত, শুবলৈ যোৱা আগে আগে খাম। সেইখিনি এতিয়া মই এনেকৈ ঢাকি থৈ দিওঁ। ফ্ৰুট চালাড বনাইছে এই আমাৰ বাইদেৱে নাচমিনে। ফ্ৰুট চালাড বনাইছে দেই। কেনেকুৱা লাগিছে? আলু ভাজিখিনি কেনেকুৱা লাগিলে খাই? কমপ্লিট ফিনিছ। এনে আলু ভাজি সুদাই সুদাই খাই আছে। পকৰীকেইটা থাকি গ'ল। এই তৰমুজ মই খাই দিওঁ।